বিষ্ণু কামকোটি জিত জগত রাশি ধরা এক তাল
প্রভু অন্তর্যামী অজ্ঞান উদ্ধার দূর হে সক্র
ব্ৰহ্মাণ্ডৰ গৰাকী সন্মুখতে ওলাইছে। এই নিক্ষীণ নাৰদৰ শত সহস্ৰ পৰিবাৰ কৰিব গ্ৰহণ। আপুনি এই বিশ্ব ব্ৰহ্মাণ্ডৰ একমাত্ৰ গৰাকী। আপোনাৰেই নিৰ্দেশত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ঘূৰিব লাগে। এই কথা আপুনি পাহৰি গৈছে নেকি? তোমাৰ অনুমান সত্য দেৱৰী। কেতিয়াবা জানো নজনা ভাৱ ধৰাটোৱেই আমাৰ প্ৰধান উদ্দেশ্য। সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডই যে একমাত্ৰ তোমাৰ চৰণতেই খেলিব বিচাৰে, সেই কথা আপুনি নিশ্চয় পাহৰিছে। নাই পুত্ৰ দেৱৰী, সেই অৰণ্যৰ মাজত বাস কৰোঁ আলোক আলোকে আছিল দেৱী লোকসকলে। তেওঁলোকে পূৰ্ব জন্মৰ ফলতে লাভ কৰিছে অন্ধত্বৰ জীৱন। আলোক আলোকী আপোনাৰ পৰম ভক্ত, তেনেস্থলত তেওঁলোকক ইমান যন্ত্ৰণা দিয়াটো জানো আপোনাৰ বাবে ইমান সম্ভৱ? তেওঁলোকক উদ্ধাৰ কৰাৰ একো উপায় নাই নে দয়াময়? নিশ্চয় আছে দেৱৰী। যি ভক্তই মোক কৰে স্মৰণ, অতি সহজতে উদ্ধাৰ কিন্তু আলোক আলোকে পূৰ্বতে আছিলে দেৱী লোকসকলে। এদিন কুৎসিত ব্ৰাহ্মণ তেওঁলোকৰ গৃহলৈ আহিছিল আৰু তেওঁলোকে কুৎসিত বাক্যৰে তেওঁলোকক কৰিছিল শুশ্ৰূষা। নাৰায়ণ নাৰায়ণ। সেই আলোক আলোকে সেই ব্ৰাহ্মণে দিছিল ভীষণ অভিশাপ। নাৰায়ণ। আৰু সেই অভিশাপৰ আজি তেওঁলোকে জন্ম কৰিলে অন্ধত্ব। সেই ভুলৰ বাবে ইমান দিন তেওঁলোকে অৰণ্যৰ মাজত কৰিছে হাহাকাৰ। আপোনাকেই দিনে নিশাই খেলিব লাগিছে সেই আলোক আলোকে। তাৰ বাবে চিন্তা নকৰিবা দেৱৰী। প্ৰভু, অতি সহজতে মই নিজেই তেওঁলোকক কৰিম। আমি নিমিত্তহে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড চলে আপোনাৰ এই ইংগিত। সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড চলে আপোনাৰ এটি ইংগিত। ইংগিতৰ শিক্ষাখন পালেহে আকৌ মই আপোনাৰ গুণলীলা প্ৰচাৰ কৰিবলৈ সুবিধাকণ পাম। কদাপিতো বঞ্চিত নকৰিব এই দিনহীন নাৰদক তুজ সেৱাৰ পৰা। পুনৰবাৰ পুনৰবাৰ আপোনাৰ চৰণৰ ধৰি ফিৰে তুলিলৈ